Hello guys, welcome to my channel. Guys, মই আজি এটা গণিতৰ অবাক কৰি দিয়া যাদু দেখুৱাম। একেবাৰে সহজ এটা গণিতৰ যাদু। গণিতৰ যাদুটো চাই নিশ্চয় ভাল পাব। ম্যাথছ ম্যাজিক, গণিত কা हैरान যাদু। তেতিয়াহ'লে গাইজ গণিতৰ যাদুটো চাওক। এয়া গণিতৰ অবাক কৰি দিয়া যাদুটো চাওক। ম্যাথছ ম্যাজিক গণিত অবাক কৰি দিয়া এটা যাদু, সুন্দৰ যাদু। চাওক, আপোনালোকে জানে 1 2 3 4 5 6 7 8 9। আচ্ছা, এই সংখ্যাবিলাকটো আপোনালোকে জানে, ঠিক আছে। এই সংখ্যাবিলাক সকলোৱে জানে। এতিয়া আপোনাৰ এজন বন্ধু বা লগৰীয়াই মানে ফ্ৰেণ্ড এজনে ইয়াৰ পৰা যিকোনো এটা নাম্বাৰ বাছি ল'ব, হয় এইটো বা এইটো, যিকোনো এটা নাম্বাৰ চুজ কৰিব, মানে বাছি ল'ব, ঠিক আছে। মই ক'ম যে ফ্ৰেণ্ড, তুমি এটা ইয়াৰ পৰা নম্বৰ বাছি লোৱা। সাপোজ ল'ৰাজনে নাম্বাৰ এটা বাছি লৈছে, যেনিবা 3 নাম্বাৰটো বাছি লৈছে। এইটো ল'ৰাজনে চুজ কৰিছে, এই ল'ৰাজনে চুজ কৰিছে এইটো ফ্ৰেণ্ডজনে এই 3 নম্বৰটো বিবেচনা কৰিছে, যিটো নাম্বাৰ মই নাজানো, তাৰ এইটো গোপন নাম্বাৰ, সি নিজে মনতে ভাবি লৈছে এইটো নাম্বাৰটো। ওকে, এতিয়া মই ক'ম যে ফ্ৰেণ্ড, যিটো নাম্বাৰ লৈছা সেই নাম্বাৰটোৰ লগত সেই নাম্বাৰটো 3 গুণ কৰা, তেতিয়া সি এই নাম্বাৰটো লৈ পেলাই 3 গুণ কৰিব। এনেকে ইয়াৰ পৰা 3 গুণ কৰিব, ঠিক আছে। এই নাম্বাৰটো পাব, দেখি এই নাম্বাৰটো মই নাজানো। তাৰপিছত কম, যিটো নাম্বাৰ পালা, এই নাম্বাৰটো ফ্ৰেণ্ডজনে পাইছে, যিটো মই নাজানো, যিটো নাম্বাৰ পালা এই নাম্বাৰটোৰ লগত 3, মানে অৰ্থাৎ সেই নাম্বাৰটো আকৌ 3 গুণ কৰা, 3 গুণ কৰি পূৰণ কৰা, 3ৰে পূৰণ কৰা। এতিয়া এই আকৌ 3 গুণ কৰিলে কিমান পালে? এই নাম্বাৰটো পালে। এই নাম্বাৰটো পালে, যিটো নাম্বাৰ মই নাজানো, কিন্তু ফ্ৰেণ্ডজনে মনে মনে কৰি লৈছে, তেওঁ এই নাম্বাৰটো পাইছে, ঠিক আছে। এতিয়া মই এই দুটা যে নাম্বাৰ আছে, এই নাম্বাৰ দুটাৰ মানে একক আৰু দহক, এই নাম্বাৰ দুটাৰ যোগফলটো মই কৈ দিম। এই নাম্বাৰৰ উত্তৰ হ'ব 9। এই 9 উত্তৰ, এইটো 9টো উত্তৰ হ'ব। এইটো মই নচোৱাকে কৈ দিম যে যিটো শেষত যিটো সংখ্যা পালে সেই দুটাৰ যোগফল 9। এইটো যদি a হয়, এইটো b হয়, এটা a plus b 2 plus 7 is equal to 9। ঠিক তেনেদৰে ল'ৰাজনে যদি 4 লয়,
ল'ব পাৰে, 5 ল'ব পাৰে, 6 ল'ব পাৰে, 7, 8 সেনেকৈ ল'ব পাৰে। যদি 2 লয় তেতিয়া 2ৰ 3 গুণ বুলি ক'ম, তেতিয়া ল'ৰাজনে পাব 6। 2 নম্বৰটো যদি ল'ৰাজনে মই নজনাকৈ লয় 2 নম্বৰটো মই ক'ম 3 গুণ কৰা, তেতিয়া সি 6 পাব। আৰু 6 যেতিয়া পাব তেতিয়া মই ক'ম আকৌ 3 গুণ কৰা, তেতিয়া 18 পাব। তেতিয়া মই এই সংখ্যা দুটাৰ যোগফল কৰি দিম, কিমান হ'ব? 1 + 8 = 9। 18 পোৱাৰ লগে লগে মই এটা সুধিম যে কিমান। চাওক গাইজ, কিমান এটা ইণ্টাৰেষ্টিং মেজিক, গণিত অবাক কৰি দিয়া যাদু। মাত্ৰ 9 বুলি কৈ দিলে উত্তৰটো হৈ যায়। যি সংখ্যাই লওক বন্ধুজনে, উত্তৰ 9 হ'ব এইটো পদ্ধতিত। গতিকে নিশ্চয় এটা সুন্দৰ মেজিক, গম পালে? বাই বাই, ধন্যবাদ।